হয় জাবেদা মেম মই দিগান্ত চক্ৰৱৰ্তী আৰপু আচ্ছা এইটো মানে আপোনাৰ এইটো আমি অলপ মানে মই একচুৱেলি অলপ এইকেইদিন অলপ শুনি আছো আপুনি অলপ মানে মই অলপ ব্যস্ততা থকাৰ কাৰণে এইকেইদিন কথাটো ভালকে মই আপুনি আৰু গুৱাহাটীত নাছিল ন নাই মই ঘৰতে আছো এতিয়াও সেইটো মানে এইটো কি কথা হৈছে অলপ কওক না মানে মই ক'বাত পাই আছো ফেচবুকত কোনোবাই অলপ বেলেগকে সবেই অলপ বেলেগকে কৈ আছে আপুনি গোটেইখিনি কথা অলপ খোলাখুলি বেলেগ হেৰি কমেন্ট কৰি আছে মই একো কোৱাই নাই সেই কমেন্ট কোনে মানে ৰিপ্লাই কৰি থাকিব সেইটোৱেতো বেলেগ ভাবি আছে আমি মই মানে তাতে হেৰি গেষ্ট ফেকাল্টি হিচাপত জব কৰিছো হে মানে মহাত্মা গান্ধী ইউনিভাৰ্চিটি মেঘালয়ত আছে যিটো ন হেল্ল' হয় হেল্ল' তাতে হেৰি সিহঁতে যিবোৰ মই এন্ট্ৰল নাম্বাৰবোৰ যে দিছো না আপুনি এটা কথা অলপ ডিটেইলছত কওক মোক আপুনি এজ এ লেকচাৰাৰ হিচাপে মহাত্মা গান্ধী ইউনিভাৰ্চিটি কেতিয়া জইন কৰিলে মই হেৰি জইন কৰিছো 2005 জুনৰ 21ত জইন কৰিছিলো মই 2005ত 2005ত নহয় 22 2022ৰ পৰা আপুনি কিমান লৈকে এতিয়া ৰিজাইন দিছে আপুনি ৰিজাইন দি মই আহি গৈছো এতিয়াতো মই নাই এতিয়া মানে আপুনি ৰিজাইন দিয়া ঘটনাটো বা এতিয়া আপুনি যিবিলাক অভিযোগ উঠাইছে এইবিলাক মানে আপুনি কেনেকে গম পালে অলপ ডিটেইলছত ক'ব মানে হেৰি তাতে মই যে জইনিং হলো হেৰি জুনৰ 21ত জইনিং 21ত সিহঁতে মানে হেৰি ক্লাছ পাতি নকৰে 60 ষ্টুডেন্ট লৈছে ডিফাৰ্মৰ 60 হয় ন সিট মানে এতিয়া মহাত্মা গান্ধী ইউনিভাৰ্চিটি ডিফাৰ্মৰ কেইটা সিট আছে ডিফাৰ্মৰ কেইটা সিট আছে এইটো কওকচোন আগতে নাই ডিফাৰ্মৰ 60 আৰু ডিফাৰ্মত 100 আছে সিট এনেকুৱা সিট ডিফাৰ্মত 100 আছে আৰু ডিফাৰ্মত 60 আছে তাৰ পিছত সিহঁতে যে এডমিশন লৈছে কিন্তু ডিফাৰ্মৰ 60 ফুল কিন্তু সিহঁতে ক্লাছ নকৰে জাষ্ট এক্সাম যেতিয়া ষ্টাৰ্ট হয় তেতিয়া লাহে খালি এক্সামটো লিখে কিন্তু এক্সামৰ কোৱেশ্চন পেপাৰটো সিহঁতে এক্সামৰ পৰা আগৰ পৰাই দি দিয়ে তাৰ পিছত যিকেইটা কোৱেশ্চন সেইটো দি দিয়ে ডিফাৰ্মৰ দি দিয়ে ডিফাৰ্মৰ দি দিয়াৰ পিছত সিহঁতে মানে জেৰক্স লৈ আহে খালি লিখি থৈ গুচি যায় এনেকুৱা তেতিয়া মানে হেৰি আৰু এটা অভিযোগ উঠিছে যে মানে কিছুমানে বোলে এডমিশনটো বোলে দেৰিকে ললেও হয় মানে এনেকুৱা শুনিছো যে থাৰ্ড চেম ফৰ্থ চেমৰ মানে এডমিশনটো ধৰক কোনোবাই বিফাৰ্ম পঢ়িব বা ডিফাৰ্ম পঢ়িব সেই ডাইৰেক্ট থাৰ্ড চেম বা ফৰ্থ চেমৰ ডাইৰেক্ট ফৰ্থ চেমত এডমিশন লৈছে ৰয়েল গ্লোবত ফেল কৰিছে সিহঁতে পাছ কৰিব পৰা নাই ডাইৰেক্ট ফৰ্থ চেমত ডাইৰেক্ট এক্সাম লিখিলে এতিয়া ফিফথ চেমত এতিয়া ফিফথ চেমত থাৰ্ড ইয়াৰ হ'ল আৰু এক্সাম যিটো হয় ডিফাৰ্মত ধৰক এতিয়া মই মহাত্মা গান্ধী ডিফাৰ্মত এডমিশন ললো মই কি এক্সামত কি চাই লিখিব পাৰিম নেকি এনেকুৱা ব্যৱস্থা মানে ইহঁতে চব এনেকুৱা ক্লাছটো নকৰে ন ডাইৰেক্ট চাই লিখে ইহঁতে এনেকুৱা ইহঁতে তাৰ ছাৰ বিলাকে মানে সম্পূৰ্ণ সাপোৰ্ট কৰে নাই ছাৰ বিলাক নহয় এইটো মেনেজমেণ্টে সাপোৰ্ট কৰে ছাৰ বিলাকে সাপোৰ্ট নকৰে ছাৰ বিলাকক কৈ দিয়ে লিখি দিব লাগিব এনেকৈ কৈছে বিচিজিটো কৈছে লিখিব দিয়ক আপোনালোকে মই কিয় না মেনেজমেণ্টে বিচি আৰু ৰেজিষ্টাৰ মেমক আৰু প্ৰিন্সিপাল ছাৰ আছিল আগত সিহঁতক কৈছে সিহঁতে আমাক কৈছে যে ওপৰৰ পৰা পাৰ্মিশন আছে তোমালোকে লিখিব দিয়া আৰু তোমালোকে ষ্ট্ৰিক কৰিব নোৱাৰা কৈছে কিয় সিহঁতে ক্লাছ কৰা নাই ন জাষ্ট এক্সাম হে দিব আছে 2 দিন 3 দিন আৰু একমাহ আগত হে এডমিশন হৈছে সিহঁতৰ কৈছে হ'ব তেনেহলে পেপাৰ দি তোমালোকে ষ্টাফ ৰুমত বহি থাকিব পাৰা বা তাতে বহি থাকিব পাৰা কৈছে ঠিক আছে হ'ব দিয়া কি আছে আমাৰ কি হয় না নাই হয় এতিয়া আপোনাৰ তাৰ মালিক যোনে যেনেকে চলাই তেওঁ কলেজ কিন্তু এইটো সম্পূৰ্ণ মানে কথাটো বিৰোধী হৈ আছে আমাৰতো কলেজ নহয় সেইটো দিগন্ত দা সেইটোয়ে যে সিহঁতৰ কলেজ সিহঁতে কেনেকৈ চলাই কি কৰে এইটো সিহঁতৰ কথা হয় না নাই কলেজটো সিহঁতৰ কিন্তু ডিফাৰ্মৰ যিটো ডিগ্ৰী সেইটো আমাৰ কাৰণে আমাৰ ফাৰ্মাচিষ্টৰ সমাজৰ এটা কুৱেশ্যন আছে গম পাই নে নাই সেইটোয়ে পিছত শুনক মই কৈ আছো আপোনাৰ কথাখিনি তাৰ পিছত কপিবোৰ সিহঁতে এক্সাম হৈ গ'ল গুচি গ'ল তেতিয়া এক্সাম ব্ৰাঞ্চৰ কপি দিয়াৰ কৈ থাকে মেম হেৰি এই প্ৰিন্সিপালক কৈছে আৰু সিহঁতেও কৈছে যে মাৰ্ক হাল চাই দি দিব চবকে পাছ কৰি দিও কিয় নাই সিহঁতে পইচা দি পঢ়িছে আৰু ক্লাছ পাতি কৰা নাই সিহঁতক পাছ কৰাই দিব লাগে আৰু মাৰ্ক বিলাক ভালকৈ দি দিবে 50 বা এনেকৈ মানে ভাল মাৰ্ক দিব লাগে প্ৰিন্সিপাল ছাৰে কৈছে এক্সাম ব্ৰাঞ্চৰ এইটো বোলে ওপৰৰ পৰা বোলে কৈছে সিহঁতক যে মাৰ্ক বিলাক দি দিব ঠিক আছে হ'ব দিয়া আমি দি দিম আপুনি এটা কথা কওকচোন আপুনিতো বা আপুনি কেইজনমান ছাৰ বিলাকে বা আপোনালোকে মানে এইটো ৰিজাইন দিয়াৰ আগত অলপ আপোনালোকে মেনেজমেণ্টক বুজোৱাৰ চেষ্টা কৰা নাছিল নেকি যে এনেকুৱা কাম বিলাকতো ঠিক কৰা নাই মেনেজমেণ্ট ডাইৰেক্ট পাৰ্মিশন দিছে আৰু আপুনি শুনক ষ্টুডেন্ট বিলাকে আমাক ৰুমত ৰাখি চিট্টা মাৰি দিছিল মাৰিবও আহিছে এনেকুৱা কৰিছে পিছতো সিহঁতে পইচা দি পঢ়িছে ক্লাছ নকৰে সিহঁতে ক্লাছ নকৰে সিহঁতক চাই লিখিব দিব লাগিব আৰু হেৰি আমাকতো ডাইৰেক্ট বহুত হেৰি কৰিছে আমি পইচাটো পুৰা হাল্লা লগাই দিছে আমি ইমান ডাঙৰ চব 50 বছৰ 40 বছৰ কিছুমান ল'ৰা ছোৱালী হৈছে আমাকতো বহুত বাঢ়া হ'ল ইমান কোনে কাজিয়া কৰিব তাই হেৰি হৈ গৈছো না ইমান হাল্লা সিহঁতৰ কোনে কৰিব আমি চিনিয়ে নাপাও সিহঁতক জাষ্ট এক্সামত আহি একটাকো চিনি নাপাও আপুনি ধৰক মহাত্মা গান্ধী ইউনিভাৰ্চিটিত এজ এ প্ৰফেচাৰ 2022 চনৰ পৰা কাম কৰি আছিল হয়নে মেম
জুনৰ 21ত মই জইনিং হৈছো। ঠিক আছে। আপুনি যেতিয়া ক্লাছ কৰিছিল ডিফাৰ্মৰ বা বিফাৰ্মৰ তেতিয়া তাত ক্লাছত কি ষ্টুডেণ্ট কম এটেণ্ড থাকে, পৰীক্ষা দিবলৈ বেছি যায়? অনলি 6-7জন বা 10জন মানে আহে আৰু গোটেইকেইটা খালি এক্সাম লিখি আৰু সিহঁতক চিনিও নাপাওঁ, কোনো নহয় চব বুঢ়া অলপ বয়সীয়াল হয়। আৰু আপুনি যিটো কৈছিল এটা যে এইটো কি কয় যিটো ফটো দিছিল এই ৰোল নম্বৰ লিখা সেই মানে এইটো চিট মাৰ্ক চিট মানে এই এক্সামৰ মাৰ্ক যে মাৰ্কটো যে মাৰ্কটো সেইটো আৰু 68 2-3 মানত এডমিশ্যন হৈছে, সেইটো ছেপ্টেম্বৰ 20 পৰা এক্সাম পাতে, সেইটো আৰু বেলেগ। সিহঁতে কৈ আছে যে কেয়াৰৱেল বোলে কিবা বোলে খুলিছে নাজানো, সিহঁতে তাতে লৈছে আৰু 60 এটা 60 তো আছেই আৰু 60 লৈছে মানে 120টা লৈছে সিহঁতে ডিফাৰ্ম ফাৰ্ষ্ট ইয়াৰৰ লোৱাৰ পিছত সিহঁতৰ কোনটো বেছৰ 120টা লৈছে, কোনটো বেছৰ? মানে মই যে এন্ট্ৰল নাম্বাৰটো দিছো সেইটো এডমিশ্যন লৈছে এতিয়াতো 2023 চলি আছে, 2023 চলি আছে, এতিয়া সিহঁতে এডমিশ্যন লৈছে। কিন্তু এডমিশ্যনৰ যিটো যে হেৰি এন্ট্ৰল নাম্বাৰত সেইটো দিছে MGU 22 সেইটো মানে 22 দেখাই দি সেইটো আৰু যিবিলাক ষ্টুডেণ্টৰ ধৰক পৰীক্ষা মানে ক্লাছ নকৰাকৈ পৰীক্ষা দেয় চাই লিখে এইবিলাক বেছিভাগ ষ্টুডেণ্ট আমাৰ অসমৰে হয় কিজানি, হয়নে? অসমৰ চিনি নাপাওঁ না অসমৰে হ'ব লাগে আমাৰ মেক্সিমাম অসমৰে হ'ব এইটোৱে। আৰু 60 আছে আগত যে 60 আমি এক্সাম ললো আগষ্টত মানে শেষ হৈছে সিহঁতৰ মানে, তাৰপিছত আকৌ ছেপ্টেম্বৰ 20 পৰা আৰু 60 মানে এক্সাম পাতিছে। মই কলো কি ডিফাৰ্ম ফাৰ্ষ্ট ইয়াৰ দেখোন এক্সাম জাষ্টেই হৈ গ'ল, আকৌ ডিফাৰ্ম ফাৰ্ষ্ট ইয়াৰ আৰু 60 কৰিব পাৰিলে, কিন্তু সিহঁতক চিনি নাপায়, সিহঁততো দেখাই নাই সিহঁতক কেতিয়াবা। ফাৰ্ষ্ট সিহঁতক আহি সুধি আছে আপুনি কোন, কৈছে কিয় তোমালোকে বা কোন হোৱা, ক'লে আমি ডিফাৰ্ম ফাৰ্ষ্ট ইয়াৰৰ 2 দিন আগত এডমিশ্যন ফাইনেল এক্সাম দি পাইছিলো। পিছত কৈছো আপুনি কোন হয়, আপুনি কোন হয়, পিছে চিনাকি দিব লাগে মই প্ৰফেচাৰ বুলি। মই ক্লাছত যাই কলো মোৰ নাম জাবেদা, এনেকুৱা মোকতো চিনি নাপাওঁ, তোমালোকে ফাৰ্ষ্ট এক্সাম দিব আহিছে এতিয়া, তোমালোকে কলেজত অহা নাই, এনেকৈ মানে পৰিচয় দিলো। পিছত হেৰি পিছত কবি চবি দি দিলো, পিছত কলো এইবিলাক ক'ত পালা কুৱেশ্যনবোৰ, কয় হেৰি কুৱেশ্যনবোৰ আগতে দি দিছে, আমি খালি জেৰক্স ওলাই লৈ আহিছো। ঠিক আছে হ'ব দিয়া তেনেহলে লিখা আৰু কি, আমি কবি দি কি বাহিৰত থিয় হৈ থাকিছো বহি থাকিছো এনে ঘূৰি চৰ কি কৰিম আমি ন। আৰু আপোনাৰ এইটো এটা কথা কওকচোন, মহাত্মা গান্ধী ইউনিভাৰ্চিটি ফাৰ্মাচী ডিপাৰ্টমেণ্টৰ হেড কোন? ফাৰ্মাচী ডিপাৰ্টমেণ্ট হেড এতিয়া কৃষ্ণ ৰেড্ডি ছাৰ আছিল প্ৰিন্সিপাল, এতিয়া কৃষ্ণ ৰেড্ডি ছাৰটো ৰিজাইন দি গুচি গৈছে। এতিয়া মানে প্ৰিন্সিপাল কোন আমাৰ এইটো মহাত্মা গান্ধী ইউনিভাৰ্চিটি? এতিয়াতো প্ৰিন্সিপাল নাই, কৃষ্ণ ৰেড্ডি ছাৰটো নাম জানে নেকি আপুনি? ডক্টৰ কৃষ্ণ ৰেড্ডি ছাৰ আছিল প্ৰিন্সিপাল দাদা, এতিয়াতো ৰিজাইন দি গুচি গ'ল ন, গুচি গৈছে ছাৰো গুচি গৈছে তো হায়দৰাবাদত গুচি গৈছে। এতিয়া আৰু এইটো কি কয় আপোনালোকে চাওক, এতিয়া আপুনি এনেকুৱা এটা অসুবিধা পালে যাৰ কাৰণে আপুনি ৰিজাইন দি গুচি আহি আপুনি ধৰক কিবা এটা মানে আপোনাৰ ডিফাৰ্ম ক্লাছ নকৰাকে কৰা নাই কাৰণে আপোনাৰ এজ এ টিচাৰ ভাল লগা নাই কাৰণে আপুনি ৰিজাইন দি গুচি আহিছে, হয় নে? নাই এই কথাটো অলপ ষ্টিফেশ্যন কওকচোন আকৌ দাদা, বেয়া নাপালে। আপুনি মানে ধৰক এতিয়া ডিফাৰ্মৰ এজ এ প্ৰফেচাৰ আছিল, মহাত্মা গান্ধী ইউনিভাৰ্চিটি পঢ়াই আছিল, তাতে যিহেতু মানে শৈক্ষিক মানে যিটো নিয়ম পালন কৰিব লাগে বা ক্লাছ নকৰাকে ডাইৰেক্ট পৰীক্ষা দিয়াৰ কাৰণে আপুনি বেয়া পাই কাৰণেতো ৰিজাইন দি আহিছে ন? সেইটো মই কৈছো হেৰি যে এনেকুৱা আপোনালোকে চাই কিয় লিখিব দিয়ে, ক্লাছো নকৰে আৰু ডাইৰেক্ট পাছ কৰি দিয়ে। আমিওতো ফাৰ্মাচিষ্ট কৰিছো ইমান কষ্ট কৰি, এনেকুৱা নহয়তো, হয় না নাই? আমি ইমান কষ্ট কৰি বিফাৰ্ম পঢ়িলো, বিফাৰ্ম পঢ়ি এতিয়া এমফাৰ্মো লৈছে, কিন্তু এইটো কথা নহয়, ফাৰ্মাচিষ্ট আমিও কৰিছো, এনেকুৱাতো পৰা নাযায়। আৰু আপোনালোকে ডাইৰেক্ট বিফাৰ্মৰ 4th চেমত কেনেকৈ এডমিশ্যন হ'ব পাৰে, বিফাৰ্ম ডাইৰেক্ট ফাইনেল কেনেকৈ লিখিব পাৰে? এইটো কাজিয়া লাগি গৈছিল মোৰ তাতে। মই হ'ব দিয়া মোক ওলাই দিয়া, একো নাই দিয়া, ৰিলিজ দি দিলেই হ'ল, একো নাই, ৰাখিব নালাগে। আৰু দৰমহাটো দিয়াই নাই, সিহঁতে ঈদ বিহু বুজি নাপায়, গম পাই নাই? ঈদৰ বন্ধ বিহুৰ বন্ধ নিদিয়ে, সেইটো লৈ কাজিয়া লাগে এনেকুৱা। আপুনি কি কয় এতিয়া যেতিয়া ৰিজাইন দি দিলে, আপুনি ৰিজাইন দিয়া আজি কিমান দিন হ'ল? মই হেৰি কি বুলি কয় 10 তাৰিখত গলো, 10 তাৰিখে মোক কপিবোৰ চাব দিছে মোক, মই যে নাম্বাৰবোৰ উঠাইলো, সেই কপিবোৰত মাৰ্ক দিব কৈ আছে যে 50 এনেকুৱা মানে ভাল মাৰ্ক দি দিব লাগে, পাছ কৰি দিব লাগে। সেইটো মই কলো কি এনেকুৱা কিয়, সেইটো দেখোন এডমিশ্যন 2 দিন আগত এদিন আগত লৈছে, তাৰপিছত সিহঁতে ক্লাছো কৰা নাই, ডাইৰেক্ট এক্সাম লিখিছে, এইটো আকৌ কিয় মাৰ্ক দি দিল? তেনেহলে আপোনালোকে ডাইৰেক্ট চাৰ্টিফিকেট দি দিব পাৰিলে হয়, এইবিলাক আৰু এক্সাম পাতি বদনাম কৰিব নালাগে। পিছত এটা দুটা কৈ মোৰ লগত তোমাৰ তৰ্ক থাকি হ'ল, পিছত মানে নাৰাখিলে। ঠিক আছে হ'ব দিয়া, কিন্তু এনেকুৱা ফেকত মন নালাগে দেই। আৰু আপোনালোকে 2 দিন একদিন এই 60 ষ্টুডেণ্টৰ এই আগষ্টত হ'ল, আকৌ ছেপ্টেম্বৰৰ 60 এক্সাম আপোনালোকে পাতি দিছে। এই ষ্টুডেণ্ট এইবিলাক দেখাই নাই, আৰু সিহঁতে আমাক চিনিয়ে নাপায়, সিহঁতে সুধি আছে এইবিলাক কোন হয়, হেৰি কোন হয়। এতিয়া যে আপুনি ৰিজাইন দিয়াৰ পিছত, শুনক না মেম, আপুনি ৰিজাইন দিয়াৰ পিছত আপুনি যে ৰিজাইন দিয়াৰ পিছত আপোনাৰ যে আপুনি ধৰক মুকলিকৈ মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ যিবিলাক মানে দুৰ্নীতি বা যিবিলাক মানে ক্লাছ নকৰাকে ডিগ্ৰী লোৱাৰ এইবিলাক কথা কোৱাৰ পিছত
বা আপুনি ফেচবুক জনোৱাৰ পিছত আপোনাৰ জীৱনৰ প্ৰতি কিবা ভাবুকি আহিছে নেকি? বা এনেকুৱা বিভিন্ন মানুহে কিবা আপোনাক মানে কিবা অসুবিধা কৰিছে নেকি? নাই, এনেকুৱা পিছত কেইজনে সিহঁতে ফোন চোন কৰিছিল, মোক নাই মোক কিয় ফোন কৰা, মই চিনি নাপাওঁ, এটাকো চিনি নাপাওঁ, মই ডাইৰেক্ট আননোন নাম্বাৰবোৰ ব্লক কৰিছো, মই চিনি নাপাওঁ, অচিনাকি নাম্বাৰ ইমান মই ৰিচিভ নকৰো। আপোনাক মই মানে এটা চিধা কথা কওঁ, মানে আমি আৰপু আছাম ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট, আৰপু অসমৰ পৰা আপোনাৰ লগত যিটো মানে আমি আৰপুৱে হেল্ল' আমি আৰপুৱে মানে আমি আৰপুৱে আমি আৰপুৱে মানে আপোনাৰ লগত যিটো এই দুৰ্ঘটনা হ'ল বা এনেকুৱাকে অসমত যে মানে অসমৰ একদম নিচেই ওচৰত থকা অঞ্চলত যে এনেকুৱাকে মানে ফাৰ্মাচিষ্টৰ ঠিকা মানে পইচা দিলে ফাৰ্মাচিষ্ট হ'ব পাৰি, এটা মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ নিচিনা এটা মানে নাম থকা ইউনিভাৰ্চিটিত এনেকুৱা দুৰ্ঘটনা চলি আছে। ইয়াৰ কাৰণে আমি আৰপু অসমে এই মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ এগেইনষ্টত মানে কিছু কাম কৰিব খোজো। আপোনাৰ অসুবিধা আছে নেকি? আপুনি আমাৰ লগত থাকিবনে? থাকিম, কৰি দিয়ক, কি কথা আছে। আপুনি যিবিলাক অভিযোগ উঠাইছে এইবিলাক অভিযোগ লৈ আমি আইনী প্ৰক্ৰিয়াই হওক বা আমি যিকোনো প্ৰক্ৰিয়াৰ মাজেৰে এইটো ব্যৱস্থাটো আমি সমাধান কৰিমেই। তাৰ কাৰণে আপোনাৰ সহযোগিতাটো বিচাৰো মই আপুনি মই ইমান ধুনীয়াকে আমি এন্ট্ৰেন্স দি ডিফাৰ্ম পঢ়িছো, ইমান কষ্ট কৰি ডিফাৰ্ম পঢ়িছো, এতিয়া যে আমাৰ নিচিনাকে কোনোবা মানুহ ক্লাছ নকৰাকৈ মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লৈ আহে, আপুনি তাৰ প্ৰফেচাৰ হৈ আপুনি ষ্টুডেণ্টকে চিনি নাপায়। ইয়াতকে দুৰ্ভাগ্যজনক ঘটনা যদি হয় এনেকুৱা ঠিক আছে, এনেকুৱা হৈ থাকিব দিব পৰা নাযাব না। এইটো হৈ থাকিব, আৰে এইটো বন্ধ নগলে হৈয়ে থাকিব, এইটো হ'ব ইয়াৰ। বেছিক মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ পৰা কোনজন মানুহে এইবিলাক বস্তুৰ মানে মেনেজ কৰি থাকে, সেইখিনি সিহঁতৰ নামটো জানে নেকি? মেনেজমেণ্টে হ'ব ন। আৰু আপুনি কি কয়, আপুনি গুৱাহাটী আহিলে কাইণ্ডলি এটা মোক ফোন কৰিব। আমি কিন্তু আপোনাৰ এইটো মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ এগেইনষ্টত আইনী ভাৱে হওক বা যিকোনো প্ৰকাৰে কিবা এটা ব্যৱস্থা কৰিম। লৈ লওক দাদা, লৈ লওক, কাৰণ আমি বহুত কষ্ট কৰি পৰিছো, আমি বহুত কষ্ট কৰিছো, মানে ক'ব নোৱাৰো, বহুতে কষ্ট কৰি পৰিছো। আপুনি কৈ আছিল মানে আমিও চাই আছিলো বস্তুবোৰ, ঘটনাটো মই অলপ ইণ্টাৰনেট ষ্টাডি কৰিলো, তাৰ পিছত আপোনাৰ লগত মই কথা পাতিলো, সেইকাৰণে বুজিলে। ঠিক আছে, হ'ব, মই মানে ঘৰত আহি গৈছো এতিয়া, মানে থকাৰ প্ৰব্লেম হয় ন, মই তোৰ জব টব একো নাই। যি মানে ফাৰ্মাচিষ্ট মানে পইচা দি কিনে যি ফাৰ্মাচিষ্টৰ যি ফেক্টৰী খুলিছে মহাত্মা গান্ধী ইউনিভাৰ্চিটি, সেয়া বন্ধ হ'ব লাগিব। তাৰ কাৰণে আপোনাৰ সহযোগিতা খালি বিচাৰিছো হা। নাই, মই আছো। আপোনাক যিকোনো মানুহে কিবা সামাজিক মাধ্যমতে হওক বা ফেচবুকৰ মাধ্যমতে হওক বা ফোনতে হওক কোনোবাই যদি কিবা ভাবুকি দিয়ে কাইণ্ডলি আমাক জনাব। কিন্তু এটা কথা দাদা, মইতো ছোৱালী মানুহ অলপ লক্ষ্য ৰাখিব যাতে কোনো হেৰি কৰিব নোৱাৰে, লক্ষ্য ৰাখিব লাগিব। মই লগত আছো, লক্ষ্য ৰাখিম। তুমি খালি তোমাৰ স্থিতিটো ঠিক কৰি ৰাখিবা হা। ঠিক আছে, একো নহয়। মানে দাদা শুনক, আমি ইমান কষ্ট কৰি পঢ়িছো, আপুনি ডিফাৰ্ম কৰিছে চিট পাই, মই ডিফাৰ্ম কৰিছো, ইমান কষ্ট কৰি পঢ়িছো, সিহঁতে কৰিছে, আমাক এতিয়ালৈকে এটা হোৱা নাই, আমি মানে বেকাৰ। মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ যি দুৰ্ভাগ্যজনক ঘটনা যে ডিফাৰ্মত ষ্টুডেণ্ট বিলাকে পৰীক্ষা দিব যায়, তাৰ মেডামে চিনি নাপায়, ইয়াতকে দুৰ্ঘটনা আৰু হ'ব নোৱাৰে, বুজিলে। আৰু সিহঁতকো আমি চিনি নাপাওঁ, চিনি নাপায়। আপোনাক মই বেছি কথা নাপাতো, ইঞ্চুৰেঞ্চ এইখিনি দিলো। আমি মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ এগেইনষ্টত আইনী ভাৱে হওক বা যিকোনো প্ৰক্ৰিয়াৰে হওক আমি ব্যৱস্থা কৰিবলৈ গৈ আছো। আপোনাৰ খালি সহযোগিতাটো বিচাৰিলো হা। নাই, মই আছো, কিন্তু এটা কথা আপোনাৰ যিকোনো অসুবিধা হওক আপুনি এটা ফোন কৰিব আমাক হা, আমাক আৰপু। ঠিক আছে, হ'ব দাদা, চিয়ৰ। ঠিক আছে, ইয়াত ভাল ফল পাব, আপুনি ৱেইট কৰক। আপোনাৰ নাম্বাৰ দি ফোন কৰিম, মই আননোন ৰিচিভ নকৰো। ঠিক আছে।